বৰঝাৰ বিমানবন্দৰ বৰ্তমান উপস্থিত হৈছে। দুয়োটা দলে এতিয়া এই 1 বজাত বিমানযোগে বিশেষ বিমানযোগে উৰা মাৰিব কলকাতালৈ, কিয়নো দ্বিতীয়খন খেল যিহেতুকে কলকাতাত হ'ব অনুষ্ঠিত, গতিকে কলকাতালৈ উৰা মাৰিব দুয়োটা দল আৰু তৃতীয়খন খেল অনুষ্ঠিত হ'ব তিৰুৱনন্তপুৰমত 18 তাৰিখে হ'ব সেই অন্তিমখন খেলখন ঐতিহাসিক খেলত। শ্ৰীলংকা তাৰকা খেলুৱৈসকলক আমি দেখি আছোঁ, এজনকৈ তাৰকা খেলুৱৈসকল নামি আহিছে আৰু বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে দুয়োটা দলৰ তাৰকা খেলুৱৈসকল। বৰ্ষাপাৰাত এক নতুন অভিজ্ঞতা লয় শ্ৰীলংকা দলটোৰ, যিহেতুকে এইখন প্ৰথমখন খেল, প্ৰথমখন ODI শৃংখলা আছিলে বৰ্ষাপাৰাত গুৱাহাটীত, অৰ্থাৎ নতুন পিটছত নতুন স্থানত আৰু এটা নতুন পৰিৱেশৰ মাজত এখন নতুন খেল খেলি নতুন অভিজ্ঞতা মুক্ত হয়। এতিয়া পুনৰ কলকাতালৈ উৰা মাৰিব দুয়োটা দল। সন্মুখত ৱৰ্ল্ড কাপ আৰু ৱৰ্ল্ড কাপৰ পূৰ্বে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা এই খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ খেল আছিল বিভিন্ন দিশৰ পৰা, আৰু এই খেলখনত যিদৰে শ্ৰীলংকা দলটোৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে, সেই প্ৰদৰ্শনটো কিন্তু যথেষ্ট আশাব্যঞ্জক, কিয়নো যিহেতু বৰঝাৰ বিমানবন্দৰৰ দৃশ্য আমি দেখুৱাই আছোঁ, বৰঝাৰ বিমানবন্দৰ আৰু দুয়োটা দলৰ তাৰকা খেলুৱৈসকল আহি উপস্থিত হৈছে। বিশেষ বাহনেৰে বৰঝাৰ বিমানবন্দৰলৈ লৈ অহা হৈছে মেডিকেল দূৰৰ পৰা, আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা 1 বজাত বিশেষ বিমানেৰে উৰা মাৰিব কলকাতালৈ। 18 তাৰিখে অন্তিমখন খেল অনুষ্ঠিত হ'ব তিৰুৱনন্তপুৰমত। বৰঝাৰ বিমানবন্দৰত বিশেষ বিমানেৰে লৈ অহা হৈছে তাৰকা খেলুৱৈসকলক আৰু 1 বজাত বিশেষ বিমানেৰে উৰা মাৰিব ভাৰতীয় দলটোৰ